হেল্ল' গাইজ গুড মৰ্ণিং। আজি আমি কথা পাতিম যোৱা বছৰৰ যিখিনি ড্ৰাইভাৰ পদ আহিছিলে তো সেই ড্ৰাইভাৰ পদখিনিৰ কিমান কাট অফ গৈছিলে বা যোৱা বছৰৰ যিখিনি ড্ৰাইভাৰ পদ আছিলে তো সেই ড্ৰাইভাৰ পদত কিমানখিনি ফিজিকেলত নম্বৰ পোৱা ল'ৰা ছোৱালীয়ে বা ল'ৰাই বৰ্তমান চাকৰি কৰি আছে বা কিমানখিনি ৰিটেনত নম্বৰ পোৱা ল'ৰাই বৰ্তমান চাকৰি কৰি আছে। তো তাৰ বিষয়ে আজি এই ভিডিঅ'ত ধুনীয়াকৈ এটা আলোচনা কৰিম। হয়তো ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, চ' শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰিবা, তেতিয়াহ'লে তোমালোকে সকলোবিলাক কথা বুজি পাব। আৰু যদি বুজি পোৱা তেতিয়াহ'লে এটা সৰুকৈ কমেণ্ট কৰি দিবা যে কেনেকুৱা পালে ভিডিঅ'টো চাই, ঠিক আছে। আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকন প্ৰেছ কৰিব নতুন ভিডিঅ'ৰ নটিফিকেশ্যনৰ বাবে। আৰু আগন্তুক আহিবলগীয়া যিখিনি অসম আৰক্ষীৰ ফালৰ পৰা কনষ্টেবল ড্ৰাইভাৰ পদ আহিব, AP ৰাইডাৰ মিছনৰ পদ আহিব বা অসম বন বিভাগৰ ফালৰ পৰা যিখিনি কনষ্টেবল ড্ৰাইভাৰ পদ আহিব, তো সেই পদখিনিৰ যিবিলাক ইনফৰমেশ্যন থাকিব সকলোবিলাক মই এই চেনেলটোতে শ্বেয়াৰ কৰি থাকিম, তোমালোকে মাত্ৰ ছাপোৰ্ট কৰি থাকিব, ঠিক আছে। চব তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, আজি আমি মেইন যিটো টপিক হয় সেই টপিকটোৰ ওপৰত আলোচনা কৰিম যে আমাৰ যোৱা বছৰৰ কিমানখিনি কাট অফ গৈছিলে বা এইবাৰৰ লগত কি তুলনা আছে তুমি এবাৰ জনাব বুলি কৈছিলে বহুতে, চ' সেইবাবে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ঠিক আছে। আমি যদি চাবলৈ যাওঁ যোৱা বছৰ যিখিনি আমাৰ ৰিক্ৰুইটমেণ্ট পাতিছিল, তো সেই ৰিক্ৰুইটমেণ্টৰ কোনো ধৰণৰ OMR চিট বা কোনো ধৰণৰ এনচাৰ কি দিয়া নাছিলে যেনেকুৱা ধৰণৰ এইবাৰ দিছে। যদি এইবাৰ আমাৰ যিখিনি ৰিটেন টেষ্ট পাতিছিলে তো ৰিটেন টেষ্টৰ বৰ্তমান OMR চিট আহি গ'ল বা এনচাৰ কি আহি গ'ল বা তোমালোকৰ নম্বৰ কিমান পাইছে সকলোবিলাক গম পাই গৈছে ৰিটেন টেষ্টত, ঠিক আছে। কিন্তু যোৱা বছৰ আমি কিমান নম্বৰ পাইছিলোঁ ৰিটেন টেষ্টত, কিমান ক্লিয়াৰ কৰিছিলোঁ সেইবিলাক ধৰণৰ আমি গম পোৱা নাছিলোঁ, যিহেতু যোৱা বছৰ OMR চিট বা এনচাৰ কি অহা নাছিলে। কিন্তু এইবাৰ যিহেতু আমাৰ OMR চিটখন দি দিছে, তো সেইবাবে আমি সকলোৱে নম্বৰ গম পাইছোঁ কিমান পাই গৈছোঁ ৰিটেন টেষ্টত, ঠিক আছে। চ' এতিয়া বহুতৰ কমেণ্ট আছিলে যে যোৱা বছৰ কিমানখিনি নম্বৰ পোৱা ল'ৰাই বৰ্তমান চাকৰিটো কৰি আছে বুলি কৈছিলে, তো তাৰ ওপৰতে এই ভিডিঅ'টো হৈ আছে, ঠিক আছে। চ' বন্ধুসকল, যিহেতু যোৱা বছৰ যিটো চিলেকশ্যন প্ৰচেছ, তো এইবাৰ যিটো চিলেকশ্যন প্ৰচেছ কনষ্টেবল ড্ৰাইভাৰ তো চেম মানে, ঠিক আছে। কনষ্টেবল ড্ৰাইভাৰ যিটো চিলেকশ্যন প্ৰচেছ সেইটো চেম, কাৰণ কোনো ধৰণৰ সলনি হোৱা নাই। তো আমি যদি চাবলৈ যাওঁ যোৱা বছৰ কি হৈছিলে ফিজিকেল টেষ্ট আছিলে বা যোৱা বছৰৰ কি আছিলে স্কিল টেষ্ট আছিলে, যোৱা বছৰ ৰিটেন টেষ্ট আছিলে আৰু যোৱা বছৰ ভাইভা আছিলে, ঠিক আছে। প্ৰথম আমাৰ যোৱা বছৰ ফিজিকেল পাতিছিলে, নেক্সট পাতিছিলে স্কিল, নেক্সট পাতিছিলে তোমাৰ ৰিটেন টেষ্ট, নেক্সট পাতিছিলে আমাৰ ভাইভা টেষ্ট, তাৰপিছত চিলেকশ্যন হৈছে। এবাৰো চেম প্ৰচেছ আছে, প্ৰথম পাতিছিলে আমাৰ ফিজিকেল টেষ্ট, ছেকেণ্ডত পাতিলে স্কিল টেষ্ট, তাৰপিছত ৰিটেন টেষ্ট আৰু তাৰপিছত আমাৰ ভাইভা টেষ্ট আছে, তাৰপিছত চিলেকশ্যন হ'ব, ঠিক আছে। তো এতিয়া সকলোৱে জানিব বিচাৰিছিলে যোৱা বছৰ কাট অফ গৈছিলে কিমান বা যোৱা বছৰ ফিজিকেলত কিমানখিনি নম্বৰ পোৱা ল'ৰাই বৰ্তমান জব কৰিছে, ঠিক আছে। আমি যদি চাবলৈ যাওঁ এইবাৰ যিহেতু ST কিমান গুচি গ'ল 29 কাট অফ গুচি গ'ল, ঠিক আছে, কিন্তু যোৱা বছৰ কম গৈছিলে। তো এইবাৰ মানে কাট অফ বেছি যোৱাৰ কাৰণটো হ'ল এইটো, ধৰক যিখিনি ল'ৰাই ABUBত এপ্লাই কৰিছিলে বা তোমাৰ ABUBত ফিজিকেল টেষ্ট দিছিলে, তো সেইসকল ল'ৰাই কি কৰিছে যে লাইচেঞ্চখন ওলাইছে আৰু ডাইৰেক্ট সিহঁতৰ কনষ্টেবল লেভেলত এপ্লাই কৰিছে বা কনষ্টেবল লেভেলত ফিজিকেল দিছে। যিহেতু এইবাৰ যিটো ফিজিকেল টেষ্ট, তো সেই ফিজিকেল টেষ্টটো হৈছে কম্বাইন আছিলে বা যোৱা বছৰ কম্বাইন আছিলে, তো এইবাৰ যিহেতু কম্বাইন হ'ল আৰু ৰিটেন টেষ্টটো কম্বাইন হ'ল, তো সেইবাবে যিখিনি ল'ৰাই বা যিখিনি কেণ্ডিডেটে বৰ্তমান ABUBৰ কাৰণে প্ৰেক্টিছ কৰিছিল, তো সিহঁতে যিহেতু নাম্বাৰ বেছিকৈ উঠাব লাগিব, চ' সেইবাবে কি হ'ল যে সিহঁতৰ যিহেতু প্ৰেক্টিছটো ৰাফ আছিলে, তো ৰাফ থকাৰ কাৰণে যিখিনি ল'ৰা ছোৱালীয়ে বা যিখিনি ল'ৰাই কনষ্টেবল ড্ৰাইভাৰত ফিজিকেল দিলে বা ABUBত ফিজিকেল দিলে, তো মেইন কথাটো হ'ল এইটো যে যিখিনি ল'ৰাই ABUBৰ কাৰণে প্ৰেক্টিছ কৰিছিলে, তো সিহঁতৰ যিহেতু নাম্বাৰ বেছিকৈ লাগিব আৰু ফিজিকেলত ৰাফ আছিলে, তো সেইবাবে কি হৈছে যে সিহঁতে যিখিনি কেণ্ডিডেটে AB বা UBৰ কাৰণে 54 পালে, ABৰ কাৰণে যিখিনি 54 পালে বা সেইসকল কি হ'ল UBৰ কাৰণে 34 হৈ গ'ল আৰু কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে কিমান 34 হৈ গ'ল, ঠিক আছে। তাতে হয়তো OBC হ'ব পাৰে, SC হ'ব পাৰে, ST হ'ব পাৰে, URO হ'ব পাৰে। তো মেইন কথা হ'ল কাট অফত বেছি যোৱা নাম্বাৰ ফিজিকেল টেষ্টত যে ABUBৰ কেণ্ডিডেটখিনি যিহেতু ফিজিকেলত ভাল নাম্বাৰ পাইছিলে, তো সেইবাবে এই যিখিনি ধৰ আমাৰ কনষ্টেবল ড্ৰাইভাৰ পদ আছিলে ন, সেই ড্ৰাইভাৰখিনিৰ কি হ'ল ফিজিকেল টেষ্টত বেছি কাট অফ গুচি গ'ল। ST যিহেতু 29 গ'ল বা আমাৰ OBC যিহেতু 20 কিমান গ'ল 7 গ'ল নেকি, বা মই ভালদৰে মনত নাই বাৰু, ঠিক তেনেকুৱা গুচি গ'ল। তো সেইবাবে ফিজিকেল টেষ্টত যিহেতু আমাৰ কাট অফটো বেছি গুচি যোৱাৰ কাৰণটো হ'ল তোমাৰ মানে ABUBৰ যিখিনি কেণ্ডিডেট আছিল, তো সেই কেণ্ডিডেটখিনিৰ কাৰণে ফিজিকেল টেষ্টত বেছি কাট অফ গুচি গ'ল। যদি ABUB যদি কেণ্ডিডেট নাথাকিলে হয় ন, তেতিয়া আমাৰ যদি অকল যদি কনষ্টেবল ড্ৰাইভাৰৰ পৰ্যায়ত যদি থাকিলে তেতিয়া হয়তো ফিজিকেল টেষ্টত নাম্বাৰ কাট অফটো কম গুচি গ'ল, তেতিয়া বেছি আৰু কেণ্ডিডেট হ'লে। তো আৰু যদি আমি চাবলৈ যাওঁ যোৱা বছৰ আমাৰ যিটো নেকি স্কিল টেষ্ট পাতিছিল, সেইটো স্কিল টেষ্ট পাতিছিল মাত্ৰ 3 ডেজ, ঠিক আছে, 3 দিন পাতিছিলে আৰু এইবাৰ যিহেতু 9 দিন পাতিলে, তো সেই হিচাপত কি হ'ল যে 3 দিন আৰু এইফালে 3 দিন 6 দিন বেছি মানে স্কিল টেষ্ট পাতিলে, যিহেতু কেণ্ডিডেট বেছি হৈছে। আৰু কেণ্ডিডেট বেছি হোৱাৰ কাৰণটো হ'ল কি যে ABUBখিনিৰ কাৰণে। আৰু যেতিয়া নেকি স্কিল টেষ্ট পাতিছিলে যোৱা বছৰৰ তুলনাত এইবাৰ কিন্তু বহুত কেণ্ডিডেট ফেইল কৰিছে, ঠিক আছে। তো যোৱা বছৰৰ তুলনাত আমি যদি চাব যাওঁ এইবাৰ বহু কেণ্ডিডেট ফেইল কৰিলে, কাৰণ ABUB যিখিনি ল'ৰা আছিলে, তো সেই ল'ৰাখিনিয়ে গাড়ী চলাব পৰা নাই বা স্কিল টেষ্টৰ যিবিলাক ভাইভাৰ থাকে, তো ভাইভাৰ যিখিনি উত্তৰ থাকে সেইবিলাক উত্তৰ দিব পৰা নাই, চ' সেইবাবে কাটা গৈছে। তাৰপিছত কি হ'ল কেণ্ডিডেট বহু কমি গ'ল আৰু ৰিটেন টেষ্ট দিবৰ কাৰণে প্ৰায় 1:2 এনেকুৱামান কেণ্ডিডেট হৈ গ'ল, ঠিক আছে। যিহেতু 1:5 লাগে ৰিটেন টেষ্টৰ কাৰণে, কিন্তু 1:5 হোৱা নাই বাৰু, কাৰণ যিহেতু বহুখিনি কেণ্ডিডেট ফেইল হৈ গৈছে, তো সেইবাবে 1:5 নহ'লে ৰিটেন টেষ্টৰ কাৰণে। তো এতিয়া মেইন কথাটো হ'ল যে কাট অফ কিমান গৈছিলে যোৱা বছৰ। তো যোৱা বছৰ আমি যদি চাবলৈ যাওঁ OBCৰ যিখিনি কেণ্ডিডেট আছে নহয়, OBC কেণ্ডিডেট 29 30 পোৱা কেণ্ডিডেটে বৰ্তমান জব কৰি আছে, বা URৰ যিখিনি 31 পোৱা কেণ্ডিডেট সেইখিনি জব কৰি আছে, আৰু SC STৰ যিখিনি ধৰক 28 পোৱা কেণ্ডিডেট সেইখিনি জব কৰি আছে বৰ্তমান, ঠিক আছে। তো সেই তুলনাত চাব গ'লে এইবাৰ তাতকৈও মানে ফিজিকেল কম যাব লাগিছিল, কিন্তু যিহেতু ABUBৰ কাৰণে বেছি মানে কাট অফ গুচি গৈছে, ঠিক আছে। তো আমি যদি চাবলৈ যাওঁ যোৱা বছৰ আছিলে 142টা পোষ্ট, ঠিক আছে, আৰু এইবাৰ আছে 654টা পোষ্ট। কথাটো তোমালোকে মন কৰিবা, এইবাৰ মানে যোৱা বছৰ তুলনাত এইবাৰ 3 গুণে বেছি পদ আছে, ঠিক আছে। যোৱা বছৰ আছে 142টা আৰু এইবাৰ আছে 654টা পদ, তো তাৰপিছত কিমান 3 গুণ বেছি পদ গুচি গ'ল
মানে পদ বেছি আছে এইবাৰ দেই তো তোমালোকে সেইভাবে মানে কাট অফটো নিজে অলপ গেছ কৰা তো যোৱা বছৰতকৈ আৰু যিহেতু যোৱা বছৰ যিখিনি মানে পদ আছিলে 142টা পদ ন তো 142টা পদৰ পৰা মাত্ৰ 82টাহে কেণ্ডিডেট ভৰ্তি হৈছে বাকী 64টামান মানে পদ খালিয়ে ৰখি গ'ল তো যিখিনি কোৱালিফাইড কেণ্ডিডেট নোলাল ঠিক এবাৰ যদি আমি চাবলৈ যাওঁ 650 পৰা যিখিনি পদ আছে ন কনষ্টেবল ড্ৰাইভাৰ তো এইটো পদ খালী ৰ'ব কাৰণ কোৱালিফাইড কেণ্ডিডেট নহ'লে সেই পদটো তোমাক নিদিয়ে বা তোমাক সেই অযথা কাট অফত পদ নিদিয়ে তো তোমালোকে পদ খালী ৰাখিব কিন্তু পদটো নিদিয়ে তো যিহেতু যোৱা বছৰ তেনেকুৱা হৈ গ'ল মানে 142টা যিটো পদ আছিলে ন সেই 142টা পদৰ ভিতৰত 82টা পদ ভৰ্তি হ'ল আৰু তাৰে 64টামান পদ মানে 62 এনেকুৱা কিবা এটা পদ খালী ৰখি গ'ল তো চেক আমি যদি চাবলৈ যাওঁ ঠিক তেনেকুৱা ধৰণত যদি আমি চাব যাওঁ এবাৰ যিহেতু পদ 3 গুণ বেছি আছে বা কেণ্ডিডেটো বহুত হৈছে কিন্তু ৰিটেন টেষ্টত মাৰ্কটো কিমান তো যদি ৰিটেন টেষ্টত মানে এনেকুৱা হ'ব যোৱা বছৰ আমি যদি চাবলৈ যাওঁ যোৱা বছৰ 30 পোৱা কেণ্ডিডেট বা 31 পোৱা কেণ্ডিডেটটো বৰ্তমান চাকৰি কৰি আছে তো সেই হিচাপত তোমালোকে অলপমান গেষ্ট কৰা যে কাৰোবাৰ কিমান যাব পাৰে বা ৰিটেনত কিমান নম্বৰ পালে তোমালোকে জবটো পাই যাব পাৰা তো মই মানে ডাইৰেক্ট নকওঁ যে তোমালোকে ইমানটো নম্বৰ পালে পাই যাবা বা ইমানটো নম্বৰ পালে হয়তো হৈ যাব বুলি মই নকওঁ তো যোৱা বছৰ যদি চাবলৈ যাওঁ 30 পোৱা কেণ্ডিডেটো মানে চাকৰি পাইছে বা 31 পোৱা কেণ্ডিডেটো ৰিটেন টেষ্টত চাকৰি পাইছে তো হিচাপত যিহেতু যোৱা বছৰৰ তুলনাত এবাৰ যিহেতু 650 পদৰ ওপৰত 3 গুণ বেছি আছে তো তাৰপিছত তোমালোকে 3 গুণত তোমালোকে স্ক'ৰ কৰি কিনে চোৱা তোমালোকে কিমানখিনি নম্বৰ পালে মানে তোমালোকে চাকৰি পাব পাৰা যিসকলে ধৰক 30-32 নম্বৰ পাইছা ন ৰিটেনত বা 28-29 নম্বৰ পাইছা তো সেইসকলে আৰামছে থাকক নিশ্চিন্ত মানে থাকক তোমালোকে ধুনীয়াকৈ ভাই দিবলৈ পাবা তো যোৱা বছৰ তুলনাত কৈছোঁ কাৰণ যোৱা বছৰ কাট অফৰ কথা মোক সুধি দিছিলে তো সেইবাবে যোৱা বছৰ যিটো কাট অফৰ কথা কৈছোঁ ন সেই তুলনাত যদি তোমালোকৰ 30 বা 31 নম্বৰ যদি আছে ৰিটেন টেষ্টত বা যদি 29 নম্বৰ আছে তেতিয়াহ'লে তোমালোকে আৰামছে থাকক তোমালোকৰ ভাইভাত নাম আহি যাব সেই হিচাপত তোমালোকৰ ফিজিকেল টেষ্টৰ নাম্বাৰটো থাকিব লাগিব ধৰক যিখিনি ধৰক তোমালোকৰ কাট অফ অনুযায়ী ন সেই কাট অফ অনুযায়ী আৰু তোমাৰ ৰিটেন টেষ্টৰ অনুযায়ী মিলিব লাগিব তো যোৱাবাৰ যিহেতু মই কৈছোঁ ন যোৱা বছৰ OBC কিমান 29-30 পোৱা ল'ৰাটো মানে জব কৰিছে বা 30-30 ৰিটেন পোৱা ল'ৰাটো জব কৰিছে বা ফিজিকেল 29-30 পোৱা ল'ৰাটো জব কৰিছে আৰু UR 31 পোৱা বা 32 পোৱা ৰিটেনত নম্বৰ পোৱা কি হৈছে জব কৰিছে বা ST যদি চাবলৈ 30-29 পোৱা ল'ৰাই বৰ্তমান জব কৰিছে তো সেই তুলনাত এইবাৰ তোমালোকে চাবা সেইবাৰ তুলনাত মানে এইবাৰ কি পোষ্ট 3 গুণ বেছি আছে আৰু যিহেতু ল'ৰা বেছি হৈছিলে কিন্তু স্কিল আছে বহুখিনি ল'ৰা ফেল কৰিছে তো সেই হিচাপে ৰিটেন টেষ্টত 1:2 এনেকুৱামান হৈছে কেণ্ডিডেট তো তাৰপিছত তোমালোকে নিজে ভাবি চাব পাৰা কিমানখিনি যাব পাৰে কাট অফ ঠিক আছে যদি কিবা অলপ বুজি পাইছে তেতিয়াহ'লে বুজি পাইছে বুলি কমেণ্ট কৰি দিয়ক আৰু তোমালোকৰ নাম্বাৰ কিমান পাইছা সেইটো কমেণ্ট কৰি দিব বাকী ভিডিঅ'টো চাই কিনে পালে কমেণ্ট কৰি দিয়ক আজিলৈ বিদায় নেক্সট ভিডিঅ'ত লগ পাম বাই বাই জয় অসম